ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজত লৈ আহিলো বছৰকীয়া পৰীক্ষাৰ 2023-24ত ইতিমধ্যে হৈ যোৱা শ্ৰেণী অষ্টম মানৰ বিষয় অসমীয়া কুৱেশ্যন পেপাৰ। সময় আছিল 3 ঘণ্টা, মূল্যাংক আছিল 100। আৰু তোমালোকে চোৱা, কুৱেশ্যনটো ৰিডিং কৰাই নিদিওঁ, বহুত দেৰি হৈ যাব, তোমালোকে চাই ল'বা। আৰু 3 নম্বৰ দিছে তলত যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। তোমালোকে ইয়াতে 5টা নে 6টা দিয়া আছে, তোমালোকে 5টা লিখিব দিছে। তোমালোকে 6টাৰ ভিতৰত যিকোনো এটা নোৱাৰিলে তাৰ ভিতৰত 5টা কৰিবা। 4 নম্বৰটো কৈছে একোটাকৈ বাক্যত উত্তৰ লিখা। এটা বাক্যত উত্তৰ দিব দিছে অতি সৰুকৈ। আৰু বৰ্গজয়টো আছে ছিজমগ্ৰাফ কি? ছিজমগ্ৰাফ হৈছে ভূমিকম্প জোখা যন্ত্ৰ। তাৰপিছত 5 নম্বৰটো আছে প্ৰসংগ সংগতি দশা ব্যাখ্যা কৰা, যিকোনো চোৱা। তাৰপিছত 6 নম্বৰটো আছে তেজীমলা কবিতাটো মূলভাৱ লিখা। তাৰপিছত 7 নম্বৰটো আছে চমুটুকা লিখা, যিকোনো দুটা। 8 নম্বৰটো আছে ভাৱ বহলাই লিখা। 9 নম্বৰটো আছে অৰ্থ লিখা, যিকোনো 3টা। ইয়াতে 4টা দি আছে, তোমালোকে 3টা লিখিলে হ'ল। আৰু ইফালে 10 নম্বৰটো আছে নিৰ্দেশ অনুযায়ী তলৰ প্ৰশ্ন কেইটাৰ উত্তৰ লিখা, সমতা শব্দ লিখা, যিকোনো দুটা। ইয়াতে 3টা দিয়া আছে, 2টা লিখিবা। আৰু বিপৰীত অৰ্থবোধক শব্দ লিখা, যিকোনো দুটা। প্ৰত্যয় ভাংগা, যেনেকুৱা তোমালোকে বিদ্যাযোগ আলয়, পৰিযোগ ইশা, এয়া বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই লিবা। আৰু আছে সংযোগস্কৃতি সংস্কৃতি এটা আছে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। সন্ধি ভাংগা আৰু গড়া, যিকোনো দুটা। অস্ত্ৰোপচাৰ, এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই ল'বা, পৰীক্ষাত আহিয়ে থাকে। তলৰ ভুল বাক্যকেইটা শুদ্ধকৈ লিখা, এয়া পাৰিবাই তোমালোকে, বহুত সহজ, এয়া বহুত টানো নহয়। আৰু এয়া চোৱা, জহাটো চোৱা, কাৰো নাম নধৰাকৈ পৰা গালি, এইটো হৈছে গোৱাল গালি। আৰু কাৰক নিৰ্ণয় কৰিব দিছে। আৰু 11 নম্বৰটো দিয়া আছে তলত দিয়া যিকোনো এটা বিষয় বাছি লৈ এখন ৰচনা লিখা। 8 নম্বৰত লিখা আছে অসমৰ এটি জনজাতীয় উৎসৱ আৰু অসমৰ বানপানী। এয়া আমাৰ লগত হৈ থাকে প্ৰায়ভাগে, অসমৰ বানপানীয়ে বছৰত বহুতখিনি আমাৰ ক্ষতি কৰে। আৰু ক নম্বৰটো আছে দুটাৰ এটা যিকোনো এটা লিখিলেই হ'ল। আৰু 12টো আছে একোটিকৈ বাক্যত উত্তৰ লিখা। 13 নম্বৰত আছে উত্তৰ লিখা, যিকোনো দুটা। ইয়াতে 3টা দি আছে, 2টা লিখিবা। নম্বৰ দি আছে ইমান আছে, 4 নম্বৰ দি আছে, 2 নম্বৰকে লিখিবা, ইমান ডাঙৰকৈ লিখিব নালাগে। তোমালোকে চাই যদি ভিডিঅ'টো অলপমান ভাল হৈছে, ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আগন্তুক ভিডিঅ' পাবলৈ।